সো গাইজ ধামাল চাই আহিলোঁ আজি অলপ আগতে আহি পালোঁ। আজি যিহেতু ছানডে ভাবিলোঁ এখন বলিউডৰ পৰা আহিছে যিহেতু ধামাল ফ্ৰেঞ্চাইজিৰ মুভি চিকুৱেল ধামাল 4 আৰু এতিয়া ৰিগ্ৰেট ফিল কৰিছোঁ। এনেকুৱা লাগিছে যে কিয় গৈছিলোঁ চাবৰ কাৰণে উইদাউট এনি ৰিজন, মিছামিছি নিজৰ 250 টকা এটা খৰচ কৰি আহিলোঁ। মুভিখনৰ কথা ক'ব যাওঁ, আপোনালোকক ৰিভিউটো দিওঁ এইকাৰণে যাতে আপোনালোকৰ পইচাটো বৰবাদ নাযায়, নহ'লে এইখন মুভি ৰিভিউ কৰিবলগীয়া মুভিও নহয়। আমি সকলোৱে জানো কিছুমান চিকুৱেলহে মানে বহুত ভাল বনে, আৰু এনেও যেতিয়া আপুনি মুভি এখনক বহুত বেছি টানিব, নাম্বাৰ 1 গ'ল, 2 গ'ল, 3 গ'ল, এতিয়া 4, কোনো নিবিচাৰে। আৰু ধামালৰ পৰাও, ধামাল ফ্ৰেঞ্চাইজিৰ ফালৰ পৰাও ধামাল 4টো কোনো বিচৰা নাছিল। কিন্তু চবতকৈ ডাঙৰ কথা, ধামাল 4ৰ লাষ্টত এইটো এনাউন্স হয় যে ধামাল 5ও আহি আছে উইদাউট এনি ৰিজন, কোনো কাৰণ নাই ধামাল 5 অহাৰ কাৰণে। হ'লেও মুভিখনত চাব গ'লে আপোনালোকৰ কমেডিৰ নামত জিৰ', একদম থাৰ্ড ক্লাছ কমেডি কৰিছে কেইজনমান মানুহক বাদ দি কিনে। অবভিয়াছলি আৰশাদ ৱাৰছি, আমি সকলোৱে জানো কমিক টাইমিঙত তেখেতক ক'ব নালাগে। জাভেদ জাফ্ৰীৰ আগেইন ছেম অল এক্টিং, ষ্টৰি ছেম, একো এনেকুৱা খাছ নতুন নাহে। খাজানা বিচাৰিব গৈছে, জাষ্ট খালি একদম ফাৰ্ষ্টখনৰ ডাব্লিউটো গুচাই কিনে এইবাৰ বেলেগ এটা কৰিছে। আপোনালোকে মুভিখন চালে গম পাব, হলত যোৱাৰ কিন্তু কোনো দৰকাৰ নাই। আপোনালোকে বঢ়িয়াকৈ OTT অহাৰ পিছত যদি চাব বিচাৰে ওৱান টাইম ৱাচ বুলি চাব পাৰে, কিন্তু একদম ফকতীয়া মুভি হয়। ষ্টৰিটো বাদ দিয়ক, গ্ৰাফিক্সৰ কথা কওঁ, এনেকুৱা লাগে যে গ্ৰাফিক্স মানে আপোনালোকৰ চব বস্তুৱে আপোনাৰ ষ্টুডিঅ'তে কৰিছে, বেলেগ একো নাই, কোনো ৰিয়েল লোকেশ্যন নহয়, এনেকুৱা লাগিব আপোনালোকে। আৰু এনেকুৱা ফকতীয়া গ্ৰাফিক্স। ৱেলকাম টু দ্য জংগলৰ কথা বেলেগ আছিল। ৱেলকাম টু দ্য জংগলত আমি দেখিছিলোঁ যে তাৰে ভিতৰত এখন মুভি বনাই, আৰু সেই মুভিখনে ফটোৱা হ'বৰ কাৰণে বনাইছিল। সেইকাৰণে মুভিখনৰ ভিতৰত যোনখিনি এক্টিং কৰিছে, এক্টিং স্কিলখিনিও আমি দেখিছিলোঁ ৱেলকামত। বহুতৰে এক্টিঙে মানে টানি লৈ গৈছে মুভিখন। যিমান বেয়া দেখিছিলোঁ ট্ৰেইলাৰত, সিমানে ভাল দেখিলোঁ মুভিখন যেতিয়া ৰিলিজ হ'ল। কিন্তু ধামালৰ লগত সম্পূৰ্ণ উল্টা, মানে কি বনাইছে, কি বনাব খুজিছে, জাষ্ট খালি নামটো লৈছে আৰু পইচা চাপিবৰ কাৰণে এৰি দিছে মুভিখন, তাৰ বাহিৰে একো নাই। একদম থাৰ্ড ক্লাছ ষ্টৰি, থাৰ্ড ক্লাছ এক্টিং বুলিয়ে ক'ব লাগিব মেক্সিমাম এক্টৰ্ছৰ ফালৰ পৰাই, আৰু থাৰ্ড ক্লাছ চিনেমেটোগ্ৰাফী এণ্ড গ্ৰাফিক্স। গতিকে আপোনালোকৰ এইখন একদম ৰেকমেণ্ডেড নহয়, আপোনালোকে মুভিখন চাব নাযাব হলত, নিজৰ পইচাকেইটা মিছামিছি খৰচ নকৰিব। আৰু এখন মুভি চাইছোঁ যোৱাকালি, ইক্কাৰ ৰিভিউটো নেক্সট ভিডিঅ'ত আপোনালোকে পাব নিশ্চয়। এইখিনিলৈকে যদি ভিডিঅ'টো চাইছে, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা আৰু আনকাট ভিডিঅ' আমাৰ ৰিভিউ একমাত্ৰ এইটো চেনেলতে পাব, আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমা। আজিলৈ আহিছোঁ, ধন্যবাদ, গুড বাই।